আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাতি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ। তোৰ যিকেইদিনা বেমাৰ ভাল হ'ব কৈছোঁ নহয়, এই 12টা মাহত 13টা বেমাৰ সেই আমাক কালে পাইছে আমাক। সেই খেতি কৰি আৰু মই কিমান চাম এই বেমাৰী, মই নিজৰহে বেমাৰ চাম নে তোৰহে চাম নে চলি পুলিহে মই চাম। মা চিন্তা কৰিব নালাগে, বেমাৰ ভাল হ'ব। আছো এই বাপা মহিষত দেখুৱাই বাপা আছো দেখছেহে নহয় এতিয়া এই বেমাৰ ইফালে শুনছো এইটোৰ মুখে শুনছো বাৰু। পিছে এতিয়া কি কৰিছা? কি কৰিম আৰু এতিয়া জ্বৰ, বহুত জ্বৰ, এতিয়া পানী খেতি দি আছো। চাব ইমান লচ কৰে মানুহ এইটো সেইদিনাখন অলপ ইমান ভালে দেখিছিলো, এতিয়া পটককৈ ইমান পটক কি হলে? এই কাকাই ডাক্তৰ চাক্তৰ দেখাইছিলি না নাই? এই চব ডাক্তৰকে দেখালো ভাই, আৰু মোৰ উপায় নোহোৱা হৈছে, কাক মোক দেখাম কাক কি কম। শুনছা বাপা, মোৰ আৰু কৰিব লগা একো নাই। ডাক্তৰক দেখালো, গোটাই পইচাৰ মুখা নিছি, আৰু গৰু হালো বেচিলোঁ, থকা মাটিখিনি বন্ধক দিলোঁ, অলপ বেচিলোঁ, আৰু ঘৰৰ ভিটিটো আছে বাপা। মোৰ উপায় নোহোৱা হৈছে, এইখন গৃহস্থিতি মই আৰু ক'ত কি কৰি খাব পাৰিম? মই এটা কথা নহয় কাকাই, কি ডাক্তৰক দেখালে ইমান টকা পইচাৰ খৰচ কৰিলি, তথাপিওতো বেমাৰ অলপমানো ভাল পোৱা নাই। নাই বাবা। মই এটা আইডিয়া দিব পাৰো। কি? এই চিপাঝাৰত বোলে এটা বাবা আছে। এই কাকাই মই যে কৈছো চিপাঝাৰৰ বাবাটোৰ কথা, এই বাবাটোৰ ওচৰলৈ বহুত মানুহ যায়। তাতে বোলে বেমাৰ আজাৰ ধৰ প্ৰায় ভালে হৈছে। সেইদিনাখন আহি গোলকে গৈছিল, গোলকৰ বোলে দেহাৰ বিষ, কিমান বিষ, ডাক্তৰক দেখালে কিবা ক'লে নাই, ডাক্তৰৰ হেৰি ভাল নহ'ল। বাবাৰ ওচৰত যাই বোলে ভাল হৈ আহিছিল। এতিয়া এই বৌকো নিলি কিবা এটা হ'ল নেকি? এই বাবা পিছে মোক লাইনটো কৰি নালাগে, লাইনটো এতিয়া কৰি দিব পৰা যাব। তই পিছে খবৰ এটা কৰছো? খবৰ কৰিব লাগিব নেকি? কিবা ভাল হলিয়ে মোৰ আজৰি বাপা। এতিয়া মোৰো বেয়া লাগছি, দেখাব ইচ্ছা নাই কেনেকে আছে। ডাক্তৰক তাই পইচা মখা খেলিল। ডাক্তৰ কি অহা কথা আছিল নেকি? ডাক্তৰ অহা কথা আছিল, তেলে আহিব মানে এই কাকাই আৰু মিছা মিছি কালি অযথা হোপা যাব নালাগে। এইফালে বেমাৰী দেখিছে, বেমাৰী তুলি কেনেকে যাবি, খোজা পাতবা নৰে। তাতপৰ মই কালি বৈটো লৈ আহিম দে বাবাটো। তই ভাল কাম কৰছ বাবা। আৰু এনেকে মিছা মিছিকে আৰু হেৰি কৰি এইফালে বেমাৰীটো ঘৰত এৰি থৈ এনেকে যাবও নোৱাৰা, লৈ যাবও নোৱাৰা। কাকাই পিছে এতিয়া মই যাই থাকো। ক'ত যাহে তই? এই চিপাঝাৰত যামেই। এই কাকাইটো খবৰটো গম পাইছে, এতিয়া দেখা পাইছে কিমান হেৰিত পৰিছে, ডাক্তৰ চাক্তৰক দেখালা, একো এটা কৰিব নোৱাৰিলা। এখন এই বাবাটো লৈ আহিম যাই বুলি ভাবিছোঁ। এতিয়া ময়ো সিহঁতৰ সদায় বিচাৰ ল'ব যাব আহিছোঁ, কিন্তু বেমাৰটো ভালে হোৱা নাই। ইমান দিন হ'ল, 2 মাহ 3 মাহ। এই সিহঁতৰ যি চলিটোৱে কিবা শুনি থাকা হয়। চলিটো জন্ম পোৱাৰ পৰা সিহঁতৰ ঘৰখন এটা হৈয়ে আছে বা অলপ হ'ল। এতিয়া ময়ো কালি গৈছিলোঁ, কালি চলিটো এনেকৈ বহি আছে চাইডতে, এতিয়া হেৰিয়ে বিচি আছে, ডাক্তৰ চাক্তৰো আহিছে। এতিয়া মই কৈছোঁ ইয়াক বাবাটোৰ কথা, তালৈ যাব আহিছোঁ মই। কিন্তু সিহঁতৰ চলিটোৰ কাৰণে এইগিলা হৈ আছে, গম পাওঁ না? চলিটোৱে হেৰি সিহঁতৰ শুনিয়েই তই পিছে বাবাটো লৈ আছা নেকি? মই বাবাটো আমি আছোঁ দে খাইদক যাচোন বাৰু কি হয় চাই লওঁ আমি। কাকাই পিছে কিবা ব্যৱস্থা লৈছে নে? ব্যৱস্থা আৰু কিনো ল'ম, বেমাৰী দেখোন ভালে নহয়। এতিয়া এই হেৰি আহিছিল, মহেশ্বৰ আহিছিল, তাৰপিছত বাবা তাৰ দেখোন কিবা অলপ হেৰি কৰি থৈ গেল। মই লগ পাইছো বাটত। আহিছি নে?
মই যাৱা লগ পাইছিলোঁ এতিয়া আহিছে কিজানি অহাৰ সময় হৈছে আৰু হ'লেতো 1 ঘণ্টামান এতিয়া ভালে পোৱা নাই অলপো নাই ভাল ক'ত পাব হেৰিয়ে কাকাই তহঁতৰ চলিটো জন্ম পোৱাৰ পৰাই এইবিলাক শুনি লাগছি আগতেতো এই গৃহস্থীত এনেকুৱা একোৱে নাছিল এই চলিটো গাতে কিবা শুনি নেকি এতিয়া তাইনো কিনো দুখ দিমে তাইক তোৰ এতিয়া সৰু চলি কিন্তু তাই জন্ম পোৱাৰ পৰাই তহঁতৰ ঘৰত অঘটনৰ বাকী নোহোৱা হৈছে তাকেতো কিন্তু একবাৰ চিন্তা কৰোঁ এতিয়া বাবা আহিছে বাবাই কি কৈ চাই ল নেকি বাবাৰ কথা মতে কিবা যি ক'বা দে সেয়া কৰিবি কৰিলি হয়তো অলপ ভাল পাব পাৰা নেকি বুম বুম জয় কালী মা কালী শ্মশান কালী এখানে নাকি ঘর পাচ্ছ এখানে ঘর। যাও যাও কাকাই বাবা আলি বাবাটো লৈছো জয় মা কালী শ্মশান কালী আয়ুষ্মানেই ভব বাহ বাহ কাকাই মই যাওঁছো এতিয়া যা বাবা যা যা পিছত আহিবি যা এ বাবা বাচ্চ এতিয়া এইডোখৰ এতিয়া বেমাৰ ভাল নহয় বহুত ডাক্তৰক দেখালো গৰু চৰু বেচিলো মাটি খাটি বেচিলো এতিয়া কিবা কৰি ভাল কৰি দিয়া চিন্তা নকৰবি বৎস মই বিধান দিম মই কোৱা মতে কাম কৰবি কাকাই বাবাই যিটো কবা দে আখৰা আখৰা পালন কৰিবি মোৰ কথা আখৰে আখৰে পালন কৰিব লাগিব হয় বাবা দৰং জিলাত এখন গাঁও নাই য'ত মই যোৱা নাই গম পাইছা পূজা পাতলক ভাগ কৰিব লাগিব শনি শুক্ৰ বুধ দেও হোম সব ব্ৰখাত পড়ছে হৈ যাব দে আমি যাওঁ দে এতিয়া বৎস মোৰ বাছনিত কি উঠি মই চাই লওঁ এই জয় ভোলা বাবা ওম শান্তি নমো নমঃ ওম মা কালী শ্মশান কালী বৎস মোৰ বাছনিত উঠছি শনি আৰু শুক্ৰৰ গ্ৰহত বেয়াকে বসছি ঘৰখন সৰু জীয়া এটা আছে নেকি আছে তাইয়ে শনি তাই জন্ম পোৱাৰ পৰা ঘৰখনৰ সুখ শান্তি একদম নোহোৱা হৈ গৈছে এই বাবা এইবিলাকনো কি কৈছা হে এতিয়া ঘৰত যিমান যি সম্পত্তি আছে চব অগ্নিত জাহ দিবা লাগব আৰু পালি জীয়াটোক অগ্নিত পৰীক্ষা কৰি চাবা লাগব এ প্ৰভু এই বাবা এইবিলাক কি কৈছা হে কি কৈছা নহয় নহলে ঘৰ কেনেকে শান্তি আহিব ইমান জীয়াটোৰ গাত এইবিলাক কিনো দুখ আছে তাই কি নাই নাই হয়নে নহয় কৰবা লাগব নে নালগে লাগব কাকাই আখৰে আখৰে পালন কৰিবি কথা জীয়াটো একবাৰ অগ্নিত পৰীক্ষা কৰি চাওঁ তাৰপিছত গৃহস্থিত ভাল হ'লে মোৰ নাম অমুকা নহয় বাবাৰ নাম আছে বহুত নাম আছে বেমাৰী ভাল কৰি দিছে পূজা ভাগৰ আয়োজন কৰ নহলে ঘৰখন বহুত বিপদত পৰিব বাবা যি কৈছে আখৰ আখৰ মান চব ক্লিয়াৰ হৈ যাব চব ক্লিয়াৰ হ'ব তেওঁক কেনেকে সৰু ছোৱালীটোক মই কিবা কৰোঁ এইটোৱে নেকি সৰু ছোৱালীটো এইটোৱে নাই একো নহয় হৈ যাব এতিয়া বাবাই যি কৈছে সেইটোকে মান হে এতিয়া গৃহস্থীটোহে ডাঙৰ বস্তু চলিটো বহুত ডাঙৰ বস্তু নহয় হয়ো একফালৰ পৰা চালি কিন্তু হ'লেও গৃহস্থীখন উঠি আহিলে চলিটো ভাল লাগিব পিছলৈকে হয়নে নহয় বাবাই কোৱাটো এতিয়া মান বাবাই যি কৈছে দেহা দুটা ভালে থাকিলে সতি সন্ততি মোক পিছত হ'লেও দেখা পাবি গম পাইছানে নাই হৈ যাব হ'ব চব হয়নে নহয় কাকাই হা কি কৈছে ঐ এ কি কৰিবি আৰু ভালে পাওঁ নাই অলপ নাই ভাল হোৱাই নাই নহয় মই বিচাৰিব আহিবা সময়ে পোৱা নাই এই তাকে এতিয়া বাবা হাত আহিছে এতিয়া কি ডাক্তৰক কিবা দেখাইছানে ডাক্তৰক দেখালো বহুত দেখালো এতিয়া বাবা আহিছে বাবাই ভাল কৰিব মন পাইছো এইগিলাক বিশ্বাস কৰা দিন নাহে কাকাই সঁচা কথা কবা গেলি কি কবি এই বৎস ভস্ম কৰি দিম মুখৰ বাক্য বেয়া বাক্য নুবুলিবা ইয়াতে এওঁৰ লগত মোৰ ব্যক্তিগত একো বেয়া নাই কিন্তু এইগিলাক বস্তু ভাল কৰিব নোৱাৰে এই বিজ্ঞানৰ যুগত আজিকালি কি ক'ত হোৱাক লাগছে এইগিলাকতো শুনা নাই মই অকণমান সহায় নহয় শিক্ষা লৈছোঁ গতিকে ভাল কথা কৈছোঁ ডাক্তৰৰ তাত নি আৰু মানুহটো বেমাৰ হ'বই আৰু মানুহ মৰণশীল মানুহ মৰবই গতিকে সিটোক ভয় কৰি বাবাই জিন্দা কৰিব নোৱাৰে মানুহ প্ৰফুল্ল বাবাৰ ৰেকৰ্ড আছে বহুত বেমাৰী ভাল কৰা মহেশ্বৰ এইবিলাক মানুহক ইয়াৰ পৰা আপদবিলাক চাইড কৰ নহ'লে মই যাম শুন
এ বাবা বাবা সেই নাচবি বাবা সেই ভাল কৰিব লাগিব যদি গৃহস্থী ভাল কৰিব লাগে মই থাকিম নহ'লে মানুহ খেল এইবিলাক মানুহ খেলি দিম আপোনাৰ ওচৰ চুবুৰীয়া নহয় মোৰ ওচৰ চুবুৰীয়া গতিকে মই সহায় কৰাটো মোৰ দায়িত্ব সহায় কৰিব আহিছে ন হেৰি আগভেটা দিবা আহিছে তই অলপ মনে মনে থাকে নহয় বাবা যাবই শুনছা কাকাই আৰু বহুত ভাবি চিন্তি নাখিবি ভাল ডাক্তৰ তাত দেখাইছা ভাল হোৱা নাই এতিয়া ভগৱানৰ ওপৰত অন্ততঃ বিশ্বাস কৰ এই বাবা ভগৱানে পঠাই দিয়া নাই আৰু যদি বাবাক যদি ভগৱানে পঠাই দিলা হয় বা ইহঁতে যদি মানুহ এটা জিন্দা কৰিব পাৰিলা হয় বা বেমাৰৰ পৰা যদি মুক্তি দিব পাৰিলা হয় ইহঁত নমৰিল হয় গতিকে ইহঁততো মৰাক লাগছি গতিকে ইমান বিশ্বাস কৰিব দৰকাৰ নাই ইহঁতে বিভিন্ন ৰকমৰ বিভিন্ন কথা ক'ব মানুহ ভূৰ্তি ভাৰকাই কি কৰিব পাৰি লুটপে চাব গতিকে বিভিন্ন কথা চিন্তা কৰিব দৰকাৰ নাই আৰু তহঁতে ওচৰ চুবুৰীয়া বুলি কি শিক্ষা দিবা আহিছা এই বৎস ডাক্তৰক ইমান দিন চিকিৎসা কৰিছে ভাল কিয় হোৱা নাই ডাক্তৰতকৈ ওপৰত গৈছে মানে মই ভাল কৰি দিম মই বিধান দিম সেইমতে ভাল হ'ব গৃহস্থী কি বুলি বুজাম তহঁতে যি ভাৱ ভাবি আৰু তহঁতে তাত উঠি আহা চেঙেৰা লিখিৰা গতিকে এইবিলাক কি লৈ আহিছা তহঁতে মই অকমান ওচৰ চুবুৰীয়া ভালকে তহঁতে বুজাব লাগে ভালকে ক'বা লাগে নহয় প্ৰফুল্ল বাবাৰ কথা মই বহুত জানো সেই দেখি বাবাক মই লৈ আহিছোঁ আজি ডাক্তৰ পিছে কিয় ভাল কৰিব পৰা নাই আজিলৈকে হ'ব তহঁতৰ কথা মই সহ্য কৰিব নোৱাৰো কি কৰিব খুজিছা বাৰু তহঁতৰ একো নাজানা এনেই আহি মাত্ৰ মই বাৰে বাৰে তহঁতক কৈছো গৃহস্থী খান অধপতনে নেখেদবি ভালকে উঠি আহা গৃহস্থী আৰু মাইনাটোৰ কথা কৈ আছা সেই সৰু ছোৱালীটো শনি লাগব কিবা লাগব এইবিলাক কথা বিশ্বাস নকৰিবি বেমাৰ হৈছে মাকৰ গাত বেমাৰ হৈছে গতিকে বেমাৰ লাহে লাহে ভাল হ'ব আৰু নহ'লেও বাবাই ভাল কৰিব নোৱাৰে যদি ডক্তৰে যেতিয়া হাত দাংচি বেমাৰ ভাল কৰিব নোৱাৰে তেওঁ কি কৰাটো মোৰ ভাল হ'ব এই পিছে হ'লে মই কৈছো ভগৱানৰ ওপৰত বিশ্বাস ৰাখ এই কাকাই ইয়াৰ কথা নলবি বাবা যিটো কৈছে এই বাবা তই ওলাই যাবই বাপা আৰে যা ইয়াতো বাদ যা হ'ব মই ভুল স্বীকাৰ কৰিছো কি বুলি বুজাম হ'ব তহঁতে যি কৰিব খুজিছা কৰ মাত্ৰ মই চাম থাকিম তহঁতৰ হলটো থাকবি মই আমি ভাল কাৰণে মাতি আনিছো হ'ব মই মোৰ বেমাৰটো কথা ভাল কৰিব দিয়া হ'ব ভাল কৰচোন তই ওপৰতে কি এইকেইটা কৈছে আহি হ'ব আৰম্ভ কৰচোন বাৰু কি কৰা এ বাবা ভাল কৰি দিয়ে বাবা কি বেমাৰটো হেৰি কৰে কৰক অসুবিধা নাই একো মই কৰি আছো কি কৰিব লাগে কিবা বাচ্চাসকল হাত জোৰ কৰি তলত দিগি মৃত্যু কৰি থকা ফট ফট করে জোনাক রাতি মুখ নীলা বৈত করি মই নাজানো বর্ণক জ্ঞান তে অনেরে পথ খাই মুখ মাকৰ নাম জানকী কল দিলা পেনকি বাপকৰ নাম জখা কল দিলা 18 আখা অদ্দি ধূপৰ গুৰত দি ঘৰত থকা টকা পইচা কাঁহী বাতি কাপোৰ কানি বিস্কুটত টেমা চাউলত তেল চব মোৰ হাতত গতাই দি ওম শান্তি ওম শান্তি ওম শান্তি উঠা বৎস শ্রীগুরু নন্দন তেতেলি চন্দন মা কালী শ্যামা কামাখ্যা দুর্গা ভদ্র আলিয়া ভাত কেট্ৰিনা কৰিনা কাপোৰ কাজল মাধুৰী হেমা মালিনী কান্দাত কান্দাত পুৰুষন্তি পুৰুষ যা দেৱী স্বৰ্গ ভস্তুস্তে নমো নমঃ ওম শান্তি ওম শান্তি ওম শান্তি এতিয়া এটা কাম কৰিব লাগিব চাৰিওফালে চোতালৰ মাজত জুই ধৰ তাৰপিছত চিয়া চানাটো মাজত থিয়া কৰি দিবি যদি চিয়াটোৰ গাত জুই নালাগে তেতিয়া গম পাবি চিয়াটোৰ গাত শনি নাই আৰু যদি চিয়াটো জুইত জাহ যায় তেতিয়া গম পাবি চিয়াটোৰ গাত শনি আছে পুৰা যাবতো হয় প্ৰভু নাই বৎস মোৰ কথা মানবা লাগব আখৰে আখৰে নহলে ঘৰত অপায় মংগল বিপদ বিঘিনি আশা নেৰিব বাপা কৰিবাই লাগব নে বাপা তই আকৌ দুখ নকৰবি আই তই পাপ দুখ নেদবি তই অগ্নি পৰীক্ষা কৰিব লাগিব আই একো নহয় আই একো নহয় এইকেইটা আমাৰ ভালৰ কাৰণে এইকেইটা কৰিব নহয় আমাৰ মা ভাল হ'ব নহয় আমাৰ মা ভাল হ'ব শান্তি নম এই তই এইবিলাক দেখিছে নাই দেখিছো মই কৈ আছো এইবিলাক গৃহস্থীকে শেষ কৰিব একো ভাল কৰিব অহা নাই এইবিলাক এতিয়া এই চিয়াটো এটা চোতালৰ মাজত জুই ধৰি পেলাই মাজত দিবাই দিছে সেইটো কিবা ভাল কাম হ'ল নেকি ভাল কাম কিজানি বাবাই কৰিব দিছি মাথা খাই নদিয়ে তহঁতে ক'ত কি জ্ঞান লৈ ডাঙৰ হৈছে মই বুজি পোৱা নাই তই এইবিলাক বুজি চাই ৰাখছো বাৰু কিবা এটাতো হ'ব চাই থাক এই সৰু জীয়াটো শেষ হৈ যাব নাযায় এইবিলাক কাল চক্ৰত পৰি এইবিলাক শেষ হৈ যাব চব বাবাই যদি কৰিব দিছে এনে কৰিবতো দিয়া নাই মানুহ এটা সি এনে বুবা দিব নেকি কিবা এটা আছে তই এইবিলাক মনে মনে চাই ৰাখছো বাৰু এতিয়া কি কৰা যাব এই অন্ধবিশ্বাসী মানুহকেইটামান আৰু ভণ্ড বাবাটোৰ কাৰণে এই ঘৰখনৰ লগতে এই সৰু চলিটোও শেষ হৈ যাব
নাই এনেকৈ হ'ব দিব নোৱাৰা এইখন ঘৰ যদি আমাৰ চকুৰ আগতে শেষ হৈ যায় আমি ওচৰ চুবুৰীয়া থাকোঁতে যদি এইখিনি সহায় কৰিব নোৱাৰোঁ ইহঁতক আজি তেতিয়াহ'লে আমাৰ ওচৰ চুবুৰীয়া থাকি কোনো কাম নাই গতিকে কিবা এটা কৰিব লাগিব বাবা তোৰ মই আচল স্বৰূপ উদঙাই আছোঁ কিবা যদি কালি মা দাই দুখ থছে সেইবিলাক মাৰ্জনা কৰি দিবি আৰু সঁচা কথা কওঁ মোৰবোৰ নহয় কালি মাই খেদাইছি মোক তই ক'ৰ পৰা আহিছা কওঁ শিৱাধাৰৰ পৰা আহিছো গোসাঁই তোৰ নাম কি শুক্লেশ্বৰ গোস্বামী তই এটা কথা কওঁ মোক তই এই গৃহস্থিকে নাই কম গোসাঁই কম শান্ত হ তই কৈ যা চব সঁচা কথা কওঁ গোসাঁই মোৰ নাম শুক্লেশ্বৰ গোস্বামী ঘৰ মোৰ শিৱাধাৰত টকা পইচা নাই মোৰ চলিব বিৰাট অসুবিধা একে 5টা 6টা চলি তিৰিয়ে বাপকে বহুত একে বিৰাট চলিব হাততে খেতি মাতি নাই সেইকাৰণে মই এইবিলাক 2 নম্বৰী কৰি অলপমান পইচা গোটোৱা তোৰ এই ধান্দা হে কুকুৰ তই মুখামুখ কিয় কৰিছে তই যিহেতু মোৰ মানি হয়ে তই এতিয়া মাৰি পেলাই যাবানি কিবা কৰি যাবানি কি চাই আছা ইয়াক বহুত দিনত উঠাই দিব লাগিব তই মানলিয়ে নেকি আকৌ তহঁতৰ প্ৰথমটো এই জ্বালা শেষে হোৱা নাই দ্বিতীয়টো আকৌ বিশ্বাস কৰিব ললি মই কালি মাই ধৰা বুলি ক'লো মোক তই মানুহটো তই কালি মাই লাগব আহি তই ভাবিলি এই তহঁতৰ নিচিনা এইগিলাকৰ কাৰণে অন্ধবিশ্বাসীৰ কাৰণে আজি সমাজখন ধ্বংস হৈ যাব ধৰিছে আৰু ওচৰ চুবুৰীয়াৰ যদি এনেকুৱা কিবা হয় তেতিয়াহ'লে তহঁতে মনৰ বল দিব লাগিব সহায় কৰিব লাগিব তই কি বাবা ঢুকুৰিছে আনি ইয়াক উচিত শিক্ষা দিব লাগিব দ্বিতীয়টো যাতে কাম কৰিব লাগি 100বাৰ চিন্তা কৰে মালা আনাই দিয়ে মুঠি নাচাই দূৰ কৰা